হে স্প্ৰেণ্ড যিবিলাকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত B.Ed এণ্ট্ৰেন্স দিছিলা তোমালোকৰ কাৰণে এটা আপডেট শ্বেয়াৰ কৰিব বিচাৰিছোঁ কৃষ্ণ বৰা B.Ed কলেজৰ ফালৰ পৰা এখন নটিচ আহিছে এডমিশ্যনৰ কাৰণে সো যিখিনি ষ্টুডেণ্টে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত B.Ed এণ্ট্ৰেন্স দিছিলা বহুতে ভাবিয়ে আছিলা যে কেতিয়াৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব তো তোমালোকৰ অনলাইন ষ্টাৰ্ট হ'ব 6 তাৰিখৰ পৰা এইটো মাহৰে 6 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট থাকিব 9 তাৰিখলৈ 6 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট আছে 9 তাৰিখলৈ নেক্সট তোমালোকৰ মেৰিট আৰু ৱেটিং লিষ্ট ওলাব 10 তাৰিখে আগষ্ট মাহৰ 10 তাৰিখে তোমালোকে লিষ্ট পাই যাবা আৰু এডমিশ্যন হ'ব 12 তাৰিখে তাৰ পিছত আকৌ তোমালোকৰ যিখিনি ষ্টুডেণ্ট ৱেটিঙত থাকে যদি সিট খালি থাকে তেনেহলে তোমালোকে 6 তাৰিখে ইয়াত এডমিশ্যনৰ কাৰণে যাব পাৰিবা আৰু ইয়াৰ কাৰণে ডিটেইলছত আপডেট পাবৰ কাৰণে বা জানিবৰ কাৰণে যিটো ইয়াৰে অফিচিয়েল ৱেবছাইট আছে www.gbedetcollege.org ইয়াত ভিজিট কৰিব পাৰা সো একদমে সৰুকৈ এটা ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ আৰু যিবিলাকে B.Ed কৰিবা মোৰ ফালৰ পৰা বেষ্ট অফ লাক থাকিলে আৰু ভিডিঅ'টো যদি অকণমান হ'লেও ইনফৰমেটিভ টাইপ লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কিবা ডাউট আছে যদি কমেণ্ট ছেকশ্যনত জনাবা লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এণ্ড থেংকছ ফৰ ৱাচিং